অ শুনা মইনো বহুত কিউট জন্ম হৈছিলো তুমি কেনেকে লেংটা পেংটা No, 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 no. যোনে তোমাক কন্দুৱাইছে তাক তুমি ইগনোৰ কৰি দিয়া যোনে তোমাক কন্দুৱাইছে তাক তুমি ইগনোৰ কৰি দিয়া বেছি টেং বেং কৰিলে কেলা বয়জনী পটাই লোৱা মা কসম কালি 1000 টকা দিছে এজনী ও ভাই জলদি বল বল বৰষুণ দিব এতিয়া অ বে বৰষুণ দিব এতিয়া স্পিডত চলাম আকৌ কিন্তু বল বল I love you. দুগালু বেনি গাঠি গলিতা তুমি কলৈ যোৱা আজি सुनो मुझे तूने फेसबुक में ब्लॉक किया था ना अभी व्हाट्सएप पर भी ब्लॉक कर दो और मुझे टिकटॉक पे सर्च कर बाप रे मुंह तो बकिया सय पर এ ভাই আপনি কি আজি এক্সামৰ কোৱেশ্চন পেপাৰখন কেনে আছিলে এটা ষ্টেবল মা পাতলা 6 পেজ মান হ'ব আৰু ৰংটো বগা কি লেটাই বাকি দিবি নেকি অলপ ভালকে মাৰিবি ধুনীয়াকে ফটো উঠাবি ৰঙা ৰঙা আহিছে দেখোন এইটো খোলা আছে এতিয়া কেনেকুৱা আহিছে এতিয়া ৰঙা ৰঙা আহিছে মোবাইলটো বেয়া নেকি তুমি ৰঙা ৰঙা আহিছে খালি ভাল উঠা দিয়া ভালে উঠাম ৰঙা ৰঙা আহিছে ন কি হৈছে মোবাইলটো বেয়া হ'ল নেকি তো ৰঙা ৰঙা আহিছে আবে সালে তো এই কাটা লগা লাল চশমা যদি খুলল মোৰ লগৰবোৰৰ চবৰে গাৰ্লফ্ৰেণ্ড আছে ভাবিলেই কিবা লাগি যায় কেলা কোনোবা ছোৱালী চিংগল আছা যদি কোৱা নাই মোক লাগে তাৰমানে এজনী বহুত দিন হাতখন খুজি আছে কাৰোবাক এটা চৰ মাৰিব পাৰিলি ঐ ৰচোন তই এটা প্ৰশ্ন সুধিম কোৱাৰ বিনা পাৰিম দেখোন দে শৰ্মা আৰু লৰ্মা আছিল দৌৰে মাজত এটা মোবাইল কিনলা লৰ্মা মৰি গা মোবাইলটো কাৰ হৈ এতিয়া শৰ্মাৰ দাদা আপুনি মাল চাল খায়নে মাল চালটো সিমান নাখাও কিন্তু এটা তোক মই কথা কওঁ কওকচোন দাদা এলকহল খোৱা মানুহবোৰ এলকহলিক আৰু মাল খোৱা মানুহবোৰ মালিক বুজি পাইছা না নাই ময়ো মূৰ্খ এটা ময়ো কাক বুজি আছো তইতো কেণ্ডিমান খা